Konduk
বাৰু মহামন্ত্ৰী মহাৰাজ তুমি হেন অমাত্য থাকোঁতে জীৱিত নাই মোৰ কোনো চিন্তাৰ কাৰক মহাৰাজ আনন্দৰে নিশ্চিন্ত মনেৰে ৰাজ্যভাৰ মই কৰিছোঁ শাসন অ মহামন্ত্ৰী মহাৰাজ মোৰ প্ৰাণৰ কন্যা কুন্দেৰ কুমাৰীৰ বিবাহৰ উপযুক্ত সময় হৈছে সমাগত হয় মহাৰাজ কন্যাৰ চিন্তাই বাৰে বাৰে মোক কৰে চিন্তিত এজন উপযুক্ত পাত্ৰৰ হাতত অৰ্পণ কৰাটোৱেই পিতৃ হিচাপে মোৰ প্ৰধান কৰ্তব্য হয় মহাৰাজ বাৰু মহামন্ত্ৰী নাই আৰু আলোচ্যৰ বিষয় ব'লা একে যাওঁ আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ব'ল মহাৰাজ